মোবাইলটো একো জিলিকাই নাই যে অকণমান ব্ৰাইটনেছটো বঢ়াই লৈছোঁ মই একো ধৰিব নাই মোবাইল দিয়ে দিছ আছই আৰু আধা হ'লেও হ'ল আমাৰ মাজত আজি উপস্থিত থকা সন্মানীয় অতিথিসকল ভ্ৰমণ বৈষ্ণৱ আৰমান গ্ৰামস্থ অনিল গগৈ ছাৰ ভূঞাঘাট আঞ্চলিকৰ অসম গণ পৰিষদৰ সভাপতি সন্মানীয় নিজকে চিনাকি দিবলৈ সক্ষম হোৱা অসম বিধানসভাৰ আমগুৰি সমষ্টিৰ সদস্য সন্মানীয় সন্মানীয় আমগুৰি সমষ্টিৰ জনপ্ৰিয় বিধায়ক জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এই নাহিকে পাম তোমাৰি চৰণে ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম ঐতিহাসিক ১৩৭০ চনতে স্থাপিত হোৱা হাতীমেৰা গাঁৱৰ বৰনামঘৰৰ অসম দৰ্শন আঁচনিৰ অধীনত আমগুৰি সমষ্টিৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত প্ৰতিভ হাজৰিকাদেৱে যি অনুদান আমাৰ নামঘৰলৈ আগবঢ়াইছিল 2,50,000 এই টকা আৰু ৰাইজৰ সহযোগত আমি ঐতিহাসিক এই নামঘৰ ভাগৰ মণিকূট ভাগি নৱ নিৰ্মাণ আমি কাৰ্যসূচী হাতত লৈছিলোঁ আজি সমাপন কৰা হৈছে আজি যিহেতু আমাৰ বৈষ্ণৱ ধৰ্মৰ পবিত্ৰ ভাদ মাহৰ 1 তাৰিখ এই ভাদ মাহৰ 1 তাৰিখৰ দিনাই আমি মণিকূট ভাগি উন্মোচন কৰিবৰ কাৰণে আমগুৰি সমষ্টিৰ বিধায়ক মহোদয়ক আমন্ত্ৰণ জনাই আনিছোঁ তেখেতে আমাৰ মাজত আহি উপস্থিত হৈ আমাৰ এই মণিকূট ভাগি আজি শুভোদ্বোধন কৰিব গতিকে আমি বৰনামঘৰ সমূহ ৰাইজৰ হৈ প্ৰথমতেই আমি বিধায়ক মহোদয়লৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আমি জনাইছোঁ